ইভিএমত সেফলি ইলেকশন কণ্ডাক্ট কৰিব পাৰি, ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ পৰিকল্পনা কৰিব পাৰি, স্পেচ মিছন লঞ্চ কৰিব পাৰি, কিন্তু 24 লাখ ষ্টুডেণ্টৰ পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ পৰা ৰখাব নোৱাৰি। কাৰণ এইবোৰক লৈ সদিচ্ছা নাই। থকা হয় দেশত 2017, 2021, 2024 আৰু 2026ত নিটৰ পেপাৰ লিক হোৱা কামটো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিয়া চৰকাৰে বন্ধ কৰিব পাৰিলে হয়। কাহিনীৰ আৰম্ভ হৈছিল এনেদৰে। টেলিগ্ৰাম চেনেলত নিট 2026ৰ গেছ পেপাৰ বিতৰণ কৰা আৰম্ভ হৈছিল। দাম 10,000 টকা। হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ হ'ল, স্ক্ৰীনশ্বট বিয়পিল। 1 মে 2026 পৰীক্ষালৈ মাত্ৰ দুদিন আগত স্কেমাৰে টেলিগ্ৰামত লাইভ ভিডিঅ' দিলে। নিট 2026 কুৱেশ্যন পেপাৰ PDF। ভিডিঅ' ডিলিট হ'ল, কিন্তু স্ক্ৰীনশ্বট ইতিমধ্যে এক্স, ইনষ্টাগ্ৰাম, হোৱাটছএপত ভাইৰেল হৈ গ'ল। 3 মে পৰীক্ষা হ'ল, কিন্তু বহুজনে অনুভৱ কৰিলে যে প্ৰশ্নবোৰ চিনাকি। 6 মে এজন এক্স ইউজাৰে স্ক্ৰীনশ্বট পোষ্ট কৰিলে আৰু লিকড কুৱেশ্যন পেপাৰ আৰু একচুৱেল পেপাৰৰ মিল দেখুৱাই দিলে। আকৌ ভাইৰেল হ'ল পোষ্ট। আৰু NTA কি কৰিলে জানে? ক্লিয়াৰিফিকেশ্যন দিলে, সব চংগা হে। 12 মে ৰাজস্থান পুলিচৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে জনালে 120টা প্ৰশ্নৰ একচুৱেল পেপাৰৰ সৈতে মিল আছে। মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ কৰা হ'ল, মাল্টি ষ্টেট নেটৱৰ্ক উৎখাত কৰা হ'ল, আৰু এই উৎখাত কৰা হ'ল জয়পুৰ, কেৰালা, দেশৰ বিভিন্ন স্থানৰ পৰা। মানে এইটো এটা ডাঙৰ নেটৱৰ্ক। NTA নিজেই পৰীক্ষা বাতিল কৰাৰ কথা তাৰপিছত ঘোষণা কৰিলে। চৰকাৰে CBI তদন্তৰ আদেশ দিলে। ছাত্ৰ ছাত্ৰীসকলক কোৱা হ'ল পুনৰ পৰীক্ষা হ'ব, নতুন তাৰিখ দিয়া হ'ল, অতিৰিক্ত মাচুল নাই বুলি জনোৱা হ'ল। বাহ, কেনে দয়া কৰিছে। কাৰোবাৰ দেউতাকে মাটি বন্ধকত দিছিল, সপোন এটাই ল'ৰা বা ছোৱালীজনীয়ে নিট ক্লিয়াৰ কৰি ডাক্তৰ হ'ব। কাৰোবাৰ মাকে সোণৰ চেইন বেচি দিছিল, কিন্তু সপোন পূৰা হোৱাৰ আগতেই প্ৰশ্ন কাকত বিক্ৰী হৈ গৈছিল। কিন্তু কম্পেনচেশ্যনটো হৈছে নতুন এক্সামৰ ফি নলয়। কোনখন মুখেৰে এইবোৰ কথা ক'ব পাৰে তাকে ভাবি কেতিয়াবা আচৰিত হওঁ। আচলতে পৰীক্ষাৰ পেপাৰ লিক হোৱাটো এই দেশত নতুন কথা নহয়। ইণ্ডিয়া টুডে ৰিপৰ্ট অনুযায়ী 2019ৰ পৰা 65টাতকৈ বেছি পৰীক্ষাৰ পেপাৰ এই দেশত লিক হৈছে। মেজৰ ইৰেগুলাৰিটি ৰিপৰ্ট হৈছে UGC, নেট, SSC, PSC, ৰেলৱে, পুলিচ ৰিকুৱাৰমেণ্ট, অসমতো মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, লিষ্টখন দীঘল। পেপাৰ লিক এক্সিডেণ্টেল নহয়, এইটো এটা অৰ্গেনাইজড ক্ৰাইম। হয়তো প্ৰিণ্টিং প্ৰেছ, পৰিবহণ, ঠিকাদাৰ, ৰাজনৈতিক সংযোগ, কোচিং চেণ্টাৰৰ মালিক, মানে এইটো এটা ডাঙৰ নেক্সাছ দালালিৰ। সকলো মিলি থকা এই ছিষ্টেমটোত কোনোবা পুঠি খলিহনা জালত পৰে, কিন্তু ৰৌ বৰালি আৰু ইলিছ মাছবোৰ বাহিৰত থাকে। সেইকাৰণে ঘটনা বাৰে বাৰে হৈ থাকে। এতিয়া এই ল'ৰা ছোৱালীবোৰৰ দায়িত্ব কোনে ল'ব? চৰকাৰৰ কিবা জবাবদিহি আছেনে? প্ৰধানমন্ত্ৰীয়ে শিক্ষা বিভাগক কিবা নিৰ্দেশনা দিবনে? নে এনেকৈ শিক্ষা চলি থাকিব? পৰীক্ষা পে চৰ্চা চলে, কিন্তু নিটৰ পেপাৰ লিক হ'লে সকলো মনে মনে থাকে। নে কেতিয়াবা এইটোকো ভাবিব যে পেপাৰ কলম লৈ এক্সাম দিয়াৰ দিন গ'ল, ডিজিটেলি এনক্ৰিপ্টেড এণ্ড টু এণ্ড প্ৰশ্ন কাকতৰ দিন। সেয়া কৰিলে হয়তো লিক হোৱাৰ সম্ভাৱনা কমি আহিব, কিন্তু তাকে কৰিব পৰা নাই ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দিয়া চৰকাৰখনে।